নমস্কাৰ আমাৰ পৰিয়ালৰ সকলো সদস্যকে মই স্বপ্নাই শুভ দুপৰীয়া জনাই আজি আপোনালোকলৈ জাতিলাও আৰু মাছৰ ৰেচিপিটো আগবঢ়াবলৈ লৈছোঁ। মাছখিনি ইতিমধ্যে মই নিমখ হালধি সানি ফ্ৰাই কৰি ল'লোঁ আৰু সেই মাছ ফ্ৰাই কৰা তেলতে মই কেইটামান পাঁচফোৰণ দিলোঁ, নিমখ দিলোঁ আৰু এতিয়া হালধি দিলোঁ। দি পেলাই এটা ডাঙৰ চাইজৰ পিঁয়াজ মই পাতলকৈ কাটি লৈছিলোঁ, সেইখিনিও এতিয়া ইয়াতে দি দিলোঁ। আৰু সেইদিনা দেওবাৰৰ দুপৰীয়া সাজত যে মই আমাৰ ঘৰৰ লাওটো বনাইছোঁ বুলি কৈছিলোঁ মাছৰ লগত, আৰু সেইদিনাটো মই ভিডিঅ' তেনেকৈ কৰা নহৈছিলে আৰু ৰেচিপি হিচাপে আজি সেইকাৰণে আপোনালোকলৈ বুলি পেলাই এই মাছৰ যিটো জাতিলাওৰ লগত মাছ আৰু বিলাহী বনোৱাৰ ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ। আৰু জাতিলাওৰ লগততো প্ৰায় মানুহে এনেকৈ মাছৰ জোল বনাই খায় নহয় জানো, আৰু সকলোৱে বনোৱা ধৰণটো একেই হয়, কিন্তু তথাপিতো তাৰ মাজতে কিছুমান হয়তো ব্যতিক্ৰম, আৰু মই কেনেকৈ বনাইছোঁ সেইখিনি আপোনালোকলৈ আগবঢ়াইছোঁ। ইতিমধ্যে আমাৰ পাচলি সম্পূৰ্ণ সিজিছে আৰু মাছ ফ্ৰাই কৰা দেখুওৱাৰ এইটো কাৰণেই নাই, কাৰণ সকলোৱে মাছ ফ্ৰাই কৰিব জানে। মই কিন্তু মাছত মছলা নিদিওঁ, মাত্ৰ মাছত নিমখ আৰু অকণমান হালধি দি পেলাই মাছখিনি ফ্ৰাই কৰি লওঁ। আৰু যদিহে মই জোল বনাবৰ কাৰণে মাছ ফ্ৰাই কৰোঁ তেতিয়াহ'লে মই একদম কম হাফ ফ্ৰাই কৰোঁ, একদম কমকৈ মানে মাছটো ফ্ৰাই কৰি লওঁ। বেছিকৈ ফ্ৰাই কৰিলে কি হয়, মাছৰ সেই সোৱাদটো জোলত নাথাকে। আৰু এয়া মই পানী দি দিলোঁ, পানী দিয়া সেইখিনি মানে ভিডিঅ' কৰা নহ'লে গৰম পানী ব্যৱহাৰ কৰিব, মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। আৰু এয়া লগালগ উতল আহিলত মই ইয়াতে যিখিনি মাছ ফ্ৰাই কৰি ৰাখিছিলোঁ সেই মাছ ফ্ৰাই কৰি থোৱাখিনি এতিয়া ইয়াতে দি দিলোঁ। আৰু আশা কৰোঁ আপোনালোকে আজি এই ৰেচিপিটো চাই পেলাই ভাল পাব। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকলৈ আচলতে সাধাৰণ ৰেচিপি মোৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাওঁ। লগতে আমাৰ ঘৰৰে ধনিয়াও ইয়াতে কাটি দিলোঁ। ইয়াত এটা মেইন বস্তু ব্যৱহাৰ কৰিম, আৰু কোনো ধৰণৰ মই মছলা ইয়াত ব্যৱহাৰ কৰা নাই, পিঁয়াজ নহৰুও দিয়া নাই, মাত্ৰ পাঁচফোৰণ দিছোঁ। এতিয়া উতলিবলৈ দিম, আৰু এই শেষত যিটো বস্তু ব্যৱহাৰ কৰোঁ এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু এয়া 1 চামুচ জালুকৰ গুড়ি। যদি এই জাতিলাও আৰু মাছৰ জোলখনত এনেকৈ আপোনালোকে জালুক দি খোৱা নাই, আজিয়ে বনাই খাই চাওক। আমাৰ শীতকালৰ বিশেষকৈ এই ঠাণ্ডা দিনকেইটাত এই মাছৰ জোলখন যদি আপোনালোকে এনেধৰণে জালুক দি পেলাই খোৱা নাই, আজিয়ে বনাই খাই চাবচোন। একদম আঙুলি চেলেকি থাকিব, মই কৈছোঁ নহয়। আৰু জিভাৰ পৰা এই সোৱাদটো নাযায়েই পটককৈ, আপোনালোকৰ আকৌ বনাই খাম নিচিনা লাগি থাকে। আৰু একেবাৰে সহজ আৰু একেবাৰে সাধাৰণ নহয়নে এই মাছৰ জোলখন। ইয়াত মছলা বুলিবলৈ বেলেগ একো নাই, মাত্ৰ 1 চামুচ জালুকৰ গুড়ি আছে, আৰু এয়া কেঁচা ধনিয়া আছে, লগতে মই তেলত মাত্ৰ পাঁচফোৰণ ব্যৱহাৰ কৰিছোঁ। আশা কৰোঁ আপোনালোকে আজিয়ে বনাই খাব। যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰিব কেনেকুৱা পালে। আৰু মাছৰ জোল ইতিমধ্যে হৈ গ'ল। যদি মোৰ এই মাছৰ জোলখন আজি আপোনালোকৰ বেছি ভাল লাগিলে এই ৰেচিপিটো, তেতিয়া আপোনালোকে আপোনাৰ পৰিয়ালবৰ্গৰ লগতে আপোনাৰ বন্ধুবৰ্গৰ লগতো এই ৰেচিপিটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে মৰম দি যাব মোক, আপোনালোকৰ মৰমৰ খুবেই প্ৰয়োজন। সেয়ে এয়া নাৰিকলো মই ফালি থৈছোঁ ইতিমধ্যে, নাৰিকলৰ লাডু বনাম আজি। লাডু বনোৱা ৰেচিপি বুলি নাই আৰু, কিন্তু বনাম সময় উলিয়াই পেলাই। আৰু ইতিমধ্যে এই মাছৰ জোলখনৰ ৰংটো চাওকচোন, কোনো ধৰণৰ ইয়াত জলকীয়া গুড়িও মই ব্যৱহাৰ কৰা নাই। কেৱল এটা অকণমান ডাঙৰ চাইজৰ ইয়াতে দি দিছোঁ বিলাহী, আৰু সেই বিলাহীৰ ৰংটোৱে চাওকচোন কি ধুনীয়া কৰিছে মাছৰ জোলখন। আজিয়ে খাই চাওক, যদি খোৱা নাই জালুক ভাবিছে চাগে মাছ আৰু জাতিলাওৰ লগত জালুক, কিন্তু খাই চালে গম পাব কেনেকুৱা হয়।